কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালেই। বৰ্তমান মোৰো ভালেই আৰু মই নিহাৰিকাই আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে আমাৰ ঘৰত ন খোৱা। তো আজি আমাৰ ঘৰত ন খোৱা আছে। তো কি যা যোগাৰ চলিছে, কি খাম আজি আমি, তো সেয়াই আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। বৰ বিশেষ তেনেকুৱা মানে ভিডিঅ' নহয়, তো এনেই খোৱা ন খোৱা ভিডিঅ'ই দেখাম। কি খাওঁ, তেনেকৈ মানুহো মতা নাই। আৰু তাতকৈ আগত আপোনালোকক আমাৰ ঘৰৰ গাহৰিকেইটা দেখুৱাওঁ বুলি ভাবিছোঁ, কিমান ডাঙৰ হ'ল। আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ পাছফালে বাৰীত আহি পাই গ'লোঁ। আৰু আমাৰ গঁৰাল আছিলে গাহৰি, কিন্তু মানে কি হ'ল, ডাঙৰ গাহৰিকেইটাই ভাঙি দিলে। তো সেইটো কাৰণে তাহাঁতক চিংগলকৈ মানে অকলীয়াকৈ তেনেকৈ বান্ধি ৰখা হৈছে। আৰু এয়া দেখিছে মাটি উঠাই থৈছে, ইয়াত এতিয়া এটা গঁৰাল বনাব, মানে এখন ফাৰ্ম বনাব আমাৰ ঘৰত গাহৰি। তো এতিয়া ব'লক গাহৰিকেইটা দেখুৱাই আছোঁ আপোনালোকক। ভণ্টি চাটনি লাগে। লাষ্ট আমি এতিয়া খাবলৈ বহিছোঁ, চবে খাইছে আৰু এইয়া চলিছে। এইটো মেইন মালটো, এইটো মেইন মালটো মুখতে ফুটা নাই। আৰু এইয়া এইফালে আৰু এয়া আমি ভাত খাই আছোঁ।